মই মন্মি মোৰ চুকাৰ আন এটা ৰেচিপিলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ ডিমাণ্ড মতে মই এটা গমৰ লাড়ুৰ ৰেচিপি লৈ আহিছোঁ। বনাবলৈ খুব সহজ পাব, টেষ্টটো আপোনালোকে ৰেষ্টুৰেণ্টৰ পৰা কিনি অনা নিচিনাই পাব। প্ৰথমতে মই কেৰাহীখন গৰম কৰি পেলাই জুইটো এতিয়া কমাই ৰাখিছোঁ আৰু টেবুল চামুচেৰে 2 চামুচ মই গৰু ঘিউ দিছোঁ। ঘিউখিনি মই প্ৰথমতে অলপমান গৰম হ'বলৈ দিছোঁ। যেতিয়াই ঘিউ গৰম হ'ব তেতিয়াই আমি গম ভাজিব লাগিব। যিহেতু গমৰ লাডু আমাক গম লাগিবই। এইখিনি দেখিছেনে? গম দেখাত সৰু সৰু মিচিৰিৰ টুকুৰা নিচিনা, অকণমান মাখন বৰণীয়া কালাৰ থাকে আৰু তেলত দিয়াৰ লগে লগে মুড়ি ফুলা দি ফুলি যায়। এই আচক সুন্দৰকৈ ফুলি আহিছে আৰু আপোনালোকে হাতেৰে এটা পিটিকা মাৰি চাব, মচককৈ ভাগি যাব। যেনেকৈ আমি মুড়িটো টিপা মাৰি দিলে ভাঙি যায়, তাতোতকৈও কোমল হয়। এইখিনি মই কাঢ়ি ল'লোঁ। সুন্দৰকৈ ভাজ খাইছে, পূৰা ফুলি গৈছে। আৰু যদি ভালকৈ ভাজ নাখায় তেতিয়া দাঁতত লাগিব, লিকটীয়া হৈ থাকিব। গতিকে আপোনালোকে মেক চিয়ৰ হ'ব যাতে গমখিনি সুন্দৰকৈ ভাজ খায়। ড্ৰাই ফ্ৰুটছ লৈছোঁ, কাজু, খিচমিচ, আলমণ্ড কেইটামান আৰু গোটা জালুক দিছোঁ মই কেইটামান চব, আৰু মেলন চিড লৈছোঁ, মগজ বুলি ক'ব পাৰি সেইটো। আৰু যিখিনি বাকী আছিলে সেই ঘিউতে মই ড্ৰাই ফ্ৰুটছখিনি অলপমান ভাজি ল'ম। জুইটো এতিয়া মধ্যমীয়া কৰি থোৱা আছে মোৰ। খিচমিচখিনি ফুলি আহিছে আৰু ড্ৰাই ফ্ৰুটছ ভাজোঁতে বেছি সময় নালাগে, প্ৰায় 1 মিনিটমান ভাজিলেই হৈ যাব। এয়া চাওক ৰংটো সলনি হৈ আহিছে আৰু গম পাব আপোনালোকে মচমচীয়া হৈ যায়, এটুকুৰা খাই চাব লাগিলে। আৰু ড্ৰাই ফ্ৰুটছখিনি মই কাঢ়ি লৈছোঁ। তাত অলপমান ঘিউ আছে। এতিয়া মই আকৌ টেবুল চামুচেৰে 2 টেবুল চামুচ ঘিউ দিছোঁ। যদি আৱশ্যক হয় পিছত আকৌ অকণমান দিম, কিন্তু এতিয়া মই কমাই দিছোঁ। আৰু 1.5 কাপ দিছোঁ আটা ব্যৱহাৰ কৰিছোঁ মই ৰঙাটো, যিটো চাকি আটা বুলি কয় সেইটো। গমৰ লাডুত আচলতে ৰঙা আটাটো ব্যৱহাৰ কৰা হয়। আৰু গেছটো মই মধ্যমীয়া কৰি ৰাখিছোঁ, ঘনাই ঘনাই লৰাই আছোঁ। হাত কেতিয়াও এৰিব নালাগে, যদি এৰি দিয়া হয় আটাটো খুব সোনকালে কেৰাহীত লাগি ধৰে আৰু তেতিয়া ধোপা ধোপা গোন্ধ আহিব, লাডুটো খাবলৈ বেয়া লাগিব। সেইকাৰণে আপোনালোকে ভাজোঁতে কেতিয়াও হাত নেৰিব। আৰু ইচ্ছা কৰিলে মই আকৌ এবাৰ কৈছোঁ, ঘিউ আপোনালোকে অলপমান বঢ়াই দিব পাৰে, তেতিয়া টেষ্টটো ভাল হ'ব। প্ৰায় 10 মিনিটমান কম জুইত ভাজিব লাগিব। এয়া প্ৰায় ভজা হৈছে আৰু মোৰ গম পাইছে চাগে অকণমান ৰংটো সলনি হৈছে। আৰু অকণমান ভজাৰ পিছতে মই গেছটো অফ কৰি দি পেলাই ঠাণ্ডা হ'বলৈ দিম। এতিয়া মই গেছটো একেবাৰে অফ কৰি ল'লোঁ। গৰম কেৰাহীতে মই আকৌ অকণমান লৰাই আছোঁ। কেৰাহীতে অলপমান ঠাণ্ডা হ'বলৈ দিম, হাতেৰে চুব পৰা হ'ব লাগিব, তেতিয়া আমি লাডু বান্ধিব পাৰিম। আটাখিনি ঠাণ্ডা হয় মানে গমখিনি যে ভাজি থৈছিলোঁ সেইখিনি অকণমান গুড়ি কৰি ল'ব লাগিব। একেবাৰে পাউডাৰ নিচিনা নহয়। মই এটা ভাঙি দিছোঁ চব, সেয়া শব্দটো শুনিছে চাগৈ, মুচুককৈ ভাজি যায়। মই বেলনা মাৰি এডালে অকণমান হেঁচি হেঁচি আধা গুড়ি কৰি ল'ম। এয়া চব গমখিনি এয়া মোৰ গুড়ি কৰা হৈ গ'ল। মন কৰিছে চাগৈ মই একেবাৰে গুড়ি কৰা নাই। আটাখিনিও এয়া হাতেৰে চুব পৰা হৈ গৈছে। এতিয়া গুড়ি কৰি যে লৈছিলোঁ গমখিনি মই ইয়াত মিলাই দিছোঁ। মন কৰিব ইয়াতো অকণমান ঘিউ লাগি আছে। আৰু ড্ৰাই ফ্ৰুটছখিনি যে ভাজি থৈছিলোঁ সেইখিনিও মিলাই দিছোঁ, ইয়াতো অলপ ঘিউ আছে। আচলতে সেইকাৰণে মই প্ৰথমতে অকণমান ঘিউ কমাই দিছিলোঁ, আৰু যদি বান্ধোতে দৰকাৰ হয় আকৌ অকণমান দি ল'ম। চেনি গুড়ি কৰি দিছোঁ মই 1 কাপ মেজাৰিং কাপেৰে। মই যিটো কাপেৰে আটা দিছিলোঁ সেই কাপটোৱে চেনিৰ বাবেও ব্যৱহাৰ কৰিছোঁ। আপোনালোকে যিটো পাত্ৰৰে আৰম্ভণিতে ব্যৱহাৰ কৰে সেইটো পাত্ৰই ব্যৱহাৰ কৰিব। মন কৰিব আটা লৈছিলোঁ 1.5 কাপ, চেনিৰ গুড়ি লৈছোঁ 1 কাপ। আৰু এতিয়া মই হাতেৰে গোটেইখিনি ভালকৈ মিলাই ল'ম, তেতিয়া লাডুটো বান্ধিবলৈ ভাল হ'ব, আঠা এঠি হ'ব। এয়া চব ভালকৈ মিলাই ল'ব। আৰু মন কৰকচোন লাডু বান্ধিব পৰা এটা আঠা আহিছে। আৰু এইকণ সময়ত যদি আপোনালোকৰ মিশ্ৰণখিনি শুকান যেন লাগে তেতিয়া আৰু 1 চামুচমান ঘিউ ব্যৱহাৰ কৰিব, পানী কিন্তু ব্যৱহাৰ নকৰিব। আৰু মোৰ সুন্দৰকৈ বান্ধ খাইছে। মই এক্সট্ৰা আৰু ঘিউ ব্যৱহাৰ কৰা নাই, যিহেতু ড্ৰাই ফ্ৰুটছখিনিতো ঘিউ যথেষ্ট আছিলে। এয়া চব মই হাতেৰে মুঠিয়াই মুঠিয়াই লাডু বান্ধিছোঁ। আমাৰ গমৰ লাডু ৰেডি। এনেকৈ মই আটাইখিনি মুঠিয়াই মুঠিয়াই লাডু বান্ধি ল'ম। এয়া মন কৰিছেনে? একেবাৰে হোটেলত কিনা অনা নিচিনা হোৱা নাইনে বাৰু?
মই আৰু দুটামান আপোনালোকক বনাই দেখুৱাইছোঁ মুঠি জোখেৰে এমুঠি ল'ব আৰু মুঠিয়ে মুঠিয়ে লাডুটো বান্ধি ল'ব মই দুইখন হাতেৰে সমান কৰি দিছোঁ এয়া চাওক আৰু এটা লাডু মোৰ বনাই হৈ গ'ল এইটো চাওক আৰু প্ৰত্যেকটো কামুৰতে ড্ৰাই ফ্ৰুটছখিনি আহি যায় যেহেতু ভাজি থৈছোঁ মচমচীয়া হৈ থাকে খায়ো খুব ভাল লাগে আৰু জালুকটো এটা মুখত যদি বাজে তেতিয়াও ভাল লাগে আৰু জালুকৰ গুড়ি কৰি দিলে আচলতে লাডুৰ টেষ্টটো বেয়া হয় সেইকাৰণে মই গোটাকে দিলোঁ আৰু গোটেইখিনি লাডু বান্ধি হৈ গ'ল আপোনালোকৰ ৰেচিপিটো কেনেকুৱা পালে জনাবলৈ নাপাহৰিব আৰু মই এটা লাডু আপোনালোকক ফালি দেখুৱাওঁ তেতিয়া গম পাব লাডুটো কিমান সুন্দৰ হৈছে এই আছো ৰেচিপিটো কেনেকুৱা পালে জনাবলৈ নাপাহৰিব যদি ভাল পালে লাইক কৰিব কমেণ্ট কৰিব আৰু বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিব যিসকল নতুন দৰ্শক মোৰ চেনেল চাই আছে আপোনালোকে যেন মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লয় তেন্তে আজিলৈ আহোঁ ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ